নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ আখল ঘৰলৈ। আজি সুন্দৰ আৰু সুস্বাদু এটা ৰেচিপি আপোনালোকলৈ লৈ আহিছোঁ। পিঁয়াজ পনীৰৰ এটা ৰেচিপি খুব ভাল হয় খাবলৈ এনেকৈ যদি বনোৱা হয়। মই আজি আপোনালোকক বনাই দেখাম। আপোনালোকেও কেতিয়াবা ঘৰত এনেকৈ বনাই খাব পাৰিব। তেনেহ'লে বলকচোন দেৰি নকৰি মই আপোনালোকক ৰেচিপিটো বনাই দেখাওঁ। প্ৰথমতে মই কেৰাহীত তেলখিনি গৰম কৰি লৈ পনীৰ কেইপিচ কম জুইত ফ্ৰাই কৰি ল'ম। মই ইয়াত ৰিফাইন তেল দি ফ্ৰাই কৰিছোঁ। এতিয়া এয়া মোৰ পনীৰখিনি ফ্ৰাই কৰি লোৱা হৈ গৈছে। মই গোল্ডেন ব্ৰাউন হোৱালৈকে গোটেইখিনি পনীৰ ফ্ৰাই কৰি ল'লোঁ। এতিয়া কেৰাহীটোত প্ৰথমতে দিছোঁ সৰু চামুচেৰে এচামুচ ঘিউ, অলপ দিছোঁ মিঠাতেল। এইখিনি এতিয়া গৰম হ'বলৈ দিম। এয়া তেলখিনি আৰু ঘিউ গৰম হৈ গৈছে। প্ৰথমতে দিলোঁ ইয়াত তেজপাত, ডালচেনি, 2টা ইলাচি, কেইটামান গোটা জিৰা, 3টা দিছোঁ লং আৰু এটা লৈছিলোঁ কেঁচা জলকীয়া। তাৰ পাছতে দিছোঁ ইয়াত পিঁয়াজৰ পৰিমাণটো আপোনালোকে সৰহকৈ ল'ব, যিহেতু পিঁয়াজ পনীৰ হয় সেইকাৰণে অলপ সৰহকৈ লাগিব। এতিয়া অলপমান ইয়াত চেনি দি লৈছোঁ। চেনিয়ে এই গ্ৰেভিখনৰ টেষ্টটো বেছি ভাল কৰে। এতিয়া লৰাই লৈছোঁ। এয়া চাওক পিঁয়াজৰ কালাৰটো সলনি হৈ গৈছে। তাৰ পাছতে ইয়াত মই দিছোঁ আদা নহৰু পেষ্টটো। এতিয়া এইখিনি ভাজি ল'ম অলপ সময়ৰ কাৰণে। মছলাৰ কাৰণে মই অলপমান ধনিয়া পাউডাৰ, ৰেড চিলি পাউডাৰ, অলপমান সোৱাদ অনুসৰি নিমখ আৰু হালধি দি লৈছোঁ আৰু এইখিনি এতিয়া অলপমান পানী দি মিলাই ল'ম। এয়া চাওক আদা নহৰুখিনি ভাজি লোৱা হৈ গৈছে। এতিয়া মই ইয়াত দিছোঁ এনেকৈ কাটি লোৱা এটা ডাঙৰ চাইজৰ বিলাহীখিনি মই ভালকৈ মিলাই দিছোঁ সকলোখিনিৰ লগত। তাৰ পাছতে ইয়াত মছলাখিনি দি লৈছোঁ আৰু এইখিনি এতিয়া কম জুইত 3-4 মিনিটমানৰ কাৰণে মই এনেদৰে ভাজি ল'ম। এয়া চাওক বিলাহীখিনি অলপমান গলিছে। মই এতিয়া ইয়াত দিছোঁ অলপমান কুহুমীয়া গৰম পানী আপোনালোকৰ জোখত দিব। এইখিনি মই হাই ফ্লেমত এতিয়া উতলিবলৈ দিম। এই উতল আহোঁতেই মই ইয়াত দিছোঁ পনীৰ কেইপিচ। চাওক ভালকৈ উতলি আছে পনীৰখিনি আৰু অলপ সময় মই ভালকৈ সিজিবলৈ দিম। এয়া পনীৰখিনি হৈয়ে গৈছে। গ্ৰেভিটো আপোনালোকৰ জোখত ৰাখিব। আৰু মই এতিয়া অলপমান ইয়াত ধনিয়া দি লৈছোঁ। এতিয়া ঢাকন দি 5 মিনিট থৈ দিম। এয়া চাওক 5 মিনিটৰ পাছত মোৰ পিঁয়াজ পনীৰ ৰেডি। আপোনালোকেও ঘৰত এনেকৈয়ে বনাই খাব। একেবাৰে সহজ নহয় জানো বনাবলৈ। আৰু আজিৰ ৰেচিপিটো যদি চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।